আজিৰ ভিডিঅ'টো সন্ধিয়া চাকি গছৰ পৰাই আৰম্ভ কৰি দিছোঁ। এয়া মই মোৰ ভগৱানক চাকি জ্বলাই আৰাধনা কৰি ল'লোঁ। আৰু এতিয়া এহেঁতক অলপ মৰম কৰি ল'ম। এহেঁতৰ পিছে নামটো আপোনালোকে জানে নাই? একেবাৰে বগাটোৰ নাম হ'ল ককো, আৰু এই যে অকণমান মটীয়া আৰু বগা ৰঙৰ তাইৰ নাম হ'ল মিলু। এহেঁতৰ আকৌ মালিচ বৰ প্ৰিয়। ই বগাটো যে ই মালিচ পালে ক'বই নোৱাৰা হৈ যায়, একেবাৰে ডিঙিটো পেলাই পৰিয়ে দিয়ে। আৰু মই যদি ককক অকলে মৰম কৰি থাকোঁ, মিলু একেবাৰে জ্বলি আহি একদম কাষতে শুই দিয়ে। এয়া দেখিলেনে? শুই দিব, একদম কাষতে আহি শুই দিব। এতিয়া মালিচ কৰি থাকিব লাগিব, দুইটা ধুনীয়াকৈ শুই থাকে। আৰু এহেঁতক খাবলৈ এয়া গোমধান দি থৈছোঁ আৰু বুট দালি, এইটো এহেঁতৰ কিনিবলৈ পাই দানা। আৰু এইফালে আহঁত পাত ওলমাই থোৱা আছে, আৰু এতিয়া মই অলপ কবি পাত ওলমাই দিম। কবি পাতখিনি এনেকৈ তাঁৰডালত চিলাই এনেকৈ ওপৰত আঁৰি দিওঁ। তলত যদি থাকে কেনেবাকৈ সিহঁতৰ যদি পাচাব পৰে, সেইখিনি আৰু তেতি নাখায়, নষ্ট হয়, গতিকে মই এনেদৰে ওপৰতে আঁৰি দিওঁ। আৰু কবি পাত খুৱাই মেলি এতিয়া মই এহেঁতক গঁৰালৰ পৰা খুলি দিম। এতিয়া এহেঁতি খেলিব, জঁপিয়াব, নিজৰ ইচ্ছামতে ফূৰ্তি কৰিব। এতিয়া আহিলোঁ চুলিখিনি ফনিয়াই ল'বলৈ। চুলিখিনি ধুইছিলোঁ, জট ভাঙিবলৈ সময়ে পোৱা নাছিলোঁ। ভাবিলোঁ এতিয়াই জটটো ভাঙি লওঁ। এই যে সন্ধিয়া সময়কণ, এইকণ মোৰ বৰ প্ৰিয় সময়, কাৰণ দিনৰ সকলোখিনি কাম কৰি মেলি মই সন্ধিয়া অলপ আজৰি হৈ একদম নিজৰ লগত কটাবলৈ সময় পাওঁ। অৱশ্যে সেয়াও বেছি সময়ৰ কাৰণে নহয়। ঘৰত নথকা বস্তুখিনি আনিবলৈ বজাৰলৈ যোৱা, ৰাতিৰ সাঁজ তৈয়াৰ কৰা, এইখিনি চলিয়েই থাকিব আৰু, নহয়নে? এয়া মোৰ চুলি ফনিয়াই হৈ গ'ল। চুলিখিনি যে আজিকালি একেবাৰে চুবলৈকে মন নাযায়, জানেনে? ইমান চুলি সৰিছে নহয়। ইয়াত আছে বুট দালি, আৰু এতিয়া ইয়াত মই অলপমান কাবুলিও মিক্স কৰি দিম। এইখিনি আকৌ কাৰ বাবে জানেনে? মই যে অলপ আগত দেখাই গ'লোঁ আমাৰ ককো আৰু মিলু, তেহেঁতৰ বাবে। এয়া তেহেঁতৰ ৰাতি খাবৰ বাবে যোগাৰ কৰিছোঁ। এইখিনি এতিয়া কোমল হ'বৰ বাবে তিয়াই থৈ দিম। আৰু এতিয়া অকণমান গাখীৰ আৰু বিস্কুট খাই লওঁ। আজি সন্ধিয়া একোৱেই খোৱা নাই, ভোক লাগিছে, গতিকে অকণমান গাখীৰকে খাই লওঁ। এইখন আকৌ মোৰ ফুলনিখন। ফুল বুলিবলৈ তেনেকৈ এতিয়া একোৱেই নাই, তথাপিতো যিকেইজোপা আছে সেইকেইজোপাকে সযতনে জীয়াই ৰখাটোৱে মোৰ দায়িত্ব নহয় জানো? গতিকে এতিয়া আহিলোঁ মই ফুলকেইজোপাত পানী দি ল'বলৈ। এইকেইদিন যিহে গৰম পৰিছে নহয়, একেদিনাই ফুলকেইজোপা একেবাৰে লেৰেলি যায়। সেয়েহে মই সন্ধিয়া প্ৰায়ে পানী দিবলগীয়া হয়। অৱশ্যে এইটো মোৰ প্ৰিয় কামৰ ভিতৰতে পৰে, কাৰণ ফুল মই খুব ভাল পাওঁ। আজৰি সময়ত ফুলত পানী দিয়া, ফুলৰ গুৰিটো অলপ খুচৰি দিয়া, বা বনখিনিয়ে উঘালি দিয়া, এনেধৰণৰ কাম কৰি মই ভাল পাওঁ। আৰু কি জানে, ফুলবিলাক যেতিয়া ফুলি থাকে, মই ফুলৰ ওচৰত আহি বাৰে বাৰে আত্মবিভোৰ হৈ বহি থাকোঁ। অৱশ্যে ভাল লগা কথাই নহয় জানো? নিজে লালন পালন কৰি ৰখা গছকেইজোপাই যেতিয়া ফল দিবলৈ আৰম্ভ কৰে, মনত আনন্দ লগাৰে কথা। ফুল পিছে মোৰ বাহিৰত আৰু আছে। এতিয়া ৰাতি হোৱাৰ বাবে আৰু সেইখিনি আজি নেদেখাওঁ দিয়ক। এনেকুৱা কামবিলাক কৰি মই বিৰাটেই ভাল পাওঁ, কাৰণ এনে কামবিলাকে অকল গছকেইজোপাতে নহয়, আমাৰ মনটোতো যথেষ্ট সতেজতা আনে। এতিয়া পাকঘৰলৈ যাওঁ ব'লক ৰাতিৰ সাঁজৰ বাবে। প্ৰথম খিৰিকীখনেই খুলি ল'ব লাগিব। আজি যে বিৰাট গৰম পৰিছে দেই। এয়া মচুৰ দালি ধুই লৈছোঁ। এতিয়া মই মচুৰ দালিকেইটা কুকাৰত এটা চিটি মৰাই ল'ম। এয়া কচু শিয়লি, কিছুমানে পিছে কচুলতি বুলিও কয়। দেওবৰীয়া বজাৰৰ পৰা কিনি আনিছিলোঁ এইখিনি এতিয়া মই আঁহটো ভালদৰে গুচাই ধুই ল'ম। এয়া দেখিছেই নহয়, মই আঁহটো গুচাই সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। আৰু এইখিনি এতিয়া এটা চচপেনত 2 মিনিটমান উতলাই ল'ম, কাৰণ মোৰ মানুহজনে টেঙাও বেছিকৈ খাব নোৱাৰে, আৰু কচুৱে অলপতে খজুৱাই বুলিও কয়। সেইবাবে ভাবিছোঁ অলপ দেৰি উতলাই পানীটোকে পেলাই দিম আজি। এইফালে দাইলকণ সিজি গ'ল, এতিয়া তেল মাৰি লওঁ ৰ'ব। তেলখিনি গৰম হ'লত তাতে হালধি নিমখ দি বইল কৰি ৰখা দাইলখিনি দি দিম। আৰু যে কচু শিয়লিখিনি অলপ বইল কৰি লৈছিলোঁ, সেইখিনিও ইয়াতে দি দিছোঁ। আৰু যে এই দালিকণৰ মেইন বস্তু কি গম পাইছেনে নাই? নেমু। মই ইয়াতে এটা নেমু চেপি লৈছোঁ, আৰু এই নেমুখিনিও এতিয়া মই দালিত দি দিম। এয়া এনেদৰে পটল কাটি লৈছোঁ, আৰু ইয়াতে নিমখ হালধিও সানি লৈছোঁ। এফালে ৰেডি কৰি লৈছোঁ আকৌ বইল কৰি লোৱা আলু, বইল কণী, আৰু কাটি লৈছোঁ পিঁয়াজ। থাপতে আকৌ এইফালে ফিল্টাৰত পানী ভৰাই বটলত পানীও ভৰাই ল'লোঁ। এইফালে আকৌ পটলখিনি ফ্ৰাই কৰি উঠাই ল'লোঁ। এতিয়া একেখিনি তেলতে
অকণমান নিমখ আৰু হালধি দি বইল কৰি ৰখা আলু আৰু কণীকেইটা দি দিম। যিহেতু আলু আৰু কণী বইল কৰি থোৱাই আছে, গতিকে গেছৰ ভলিউমটো বঢ়াই দিম আৰু আলু আৰু কণীকেইটা ৰঙচুৱা হৈ আহিলে লাহে লাহে হেতাখনেৰে ভাঙি দিম। আৰু এতিয়া কাটি থোৱা পিঁয়াজখিনি দি অলপ লৰাই দিম। পিঁয়াজখিনি অলপ সিজি অহা যেন হ'লত কচুৰি মেথি দি অকণমান লৰাই নমাই থ'ম। আৰু এতিয়া ৰেডি হৈ গ'ল মোৰ আজিৰ থালিখন। গৰমত এনেকুৱা এসাঁজ ভাত সঁচাই বৰ প্ৰিয় নহয়নে? ভিডিঅ'টো পিছে কেনে পালে মতামত জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, বাই বাই।